নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বিহু নামৰ বিষয়টোৰ প্ৰথম অধ্যায় বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস। এই ইউনিটটোৰ পৰা তোমালোকৰ এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 1, লোকাচাৰ বুলিলে কি বুজা? জনগোষ্ঠী একতাৰ জনসাধাৰণৰ মাজত প্ৰচলিত বিশিষ্ট তথা স্বকীয় আচৰণ বা আচাৰ পদ্ধতিসমূহক লোকাচাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2, লোকবিশ্বাস বুলিলে কি বুজা? লোকবিশ্বাস বুলিলে আমি সাধাৰণতে পৰম্পৰাগত বিশ্বাসক বুজোঁ। জীৱন নিৰ্বাহৰ প্ৰণালী, জাগতিক ৰহস্য, প্ৰকৃতিৰ বিভিন্ন উপাদান, ধৰ্মীয় ৰীতি নীতি, আচাৰ অনুষ্ঠান, ক্ৰিয়াকাণ্ড আদি বিভিন্ন বিষয়ক পৰম্পৰাগত বিশ্বাস। লোকাচাৰৰ লগত লোকবিশ্বাস বিশেষভাৱে জড়িত। কুৱেশ্যন নম্বৰ 3, বহাগ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস সম্পৰ্কে চমুকৈ লিখা। বহাগ বিহু উপলক্ষে পালন কৰা লোকাচাৰ বহু সংখ্যক। এই লোকাচাৰবিলাক গো সেৱা, মানৱ সেৱা, ইষ্ট সেৱা, পাৰস্পৰিক সম্বন্ধ, সমাজ কল্যাণ, দেহ পৰিচৰ্যা, কৰ্ম আদি বিভিন্ন বিষয় তথা উদ্দেশ্য সম্বন্ধিত। গো সেৱাৰ লগত জড়িত লোকাচাৰ হৈছে গৰুক দীঘলতি মাখিয়তী পাতেৰে কোবাই নদী বা খাল বিল নৱবৰষাৰ পানীৰে গা ধুৱাই চাটৰ পৰা গালৈ লাও বেঙেনা দলিওৱা, ন পঘা লগোৱা, সন্ধিয়া গোহালিত জাক দিয়া ইত্যাদি। সেইদৰে গোসাঁইঘৰ বা থান মন্দিৰত ব্যক্তিগতভাৱে নাইবা ৰাইজ হিচাপে সমবেত হৈ পূজা পাতাল, চাকি বন্তি জ্বলাই মাহ প্ৰসাদ আগবঢ়োৱা, পূৰ্বপুৰুষক পিণ্ড দিয়া আদি ইষ্ট সেৱাৰ নামান্তৰ। বিহুৰ দিনা জ্যেষ্ঠজনক সেৱা সৎকাৰ কৰি মান কাপোৰ দিয়া, কনিষ্ঠজনক মৰম স্নেহ আশীৰ্বাদেৰে বিহুৱান যচা, প্ৰণয় প্ৰণয়িনী বা নৱদম্পতীয়ে ইজনে সিজনক মৰম প্ৰীতি যচা আদি সেৱা মানৱ সেৱা আৰু পাৰস্পৰিক সম্বন্ধ সবলীকৰণৰ উজ্জ্বল নিদৰ্শন। বিহু হুঁচৰি গোৱা প্ৰথাত ইষ্ট দেৱ দেৱীৰ স্মৰণৰ লগতে গৃহস্থক আশীৰ্বাদ দিয়াত মানৱ সেৱা, ইষ্ট সেৱা আৰু সমাজ কল্যাণৰ উদ্দেশ্য বিদ্যমান। ৰঙালী বিহুত ডেকা গাভৰুৱে প্ৰীতিৰ ভাৱৰ বিহু নামেৰে প্ৰণয় যচা আৰু জীৱন লগৰী নিৰ্বাচন কৰা প্ৰথাৰ লগত কৃষিকাৰ্যৰ আৰম্ভণিতে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধিৰ লোকবিশ্বাস জড়িত বুলি ভালেসংখ্যক পণ্ডিতে মত পোষণ কৰে। প্ৰশ্ন নম্বৰ 4, কাতি বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস সম্পৰ্কে চমুকৈ লিখা। কাতি বিহুৰ দিনাখন ধাননি পথাৰত শস্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰে আৰু চোতালত তুলসী জুপিত ইষ্টদেৱৰ বন্দনাৰে এগছি চাকি শলিতা জ্বলোৱা হয়। মহাপুৰুষীসকলে সিদিনাখন গোসাঁই ঘৰত শৰাই এভাগিৰে গৃহস্থৰ মংগল চিন্তি নাম প্ৰসংগৰ আয়োজন কৰে। দুই এঘৰে কাতিৰ গোটেই মাহ জুৰি আকাশ বন্তি লগায়। কোনো কোনো অঞ্চলত কুঁৱাৰ পাৰ, ভঁৰাল ঘৰ, গোহালি ঘৰ, দেওশাল, তাঁতশাল আৰু পদূলিমুখতো এগছিকৈ চাকি লগোৱা দেখা যায়। বড়ো, ৰাভা, হাজং, কোচ ৰাজবংশীসকলে এই পৰ্বটিক কাতিগাছা বা কাতিদল বুলি কয়। জনগোষ্ঠীভেদে কাতিগাছাৰ লগত জড়িত কেতবোৰ লোকাচাৰ আৰু লোকবিশ্বাস স্বকীয়ও মন কৰিবলগীয়া। বড়োসকলে কাতিগাছাৰ দিনাখন অকুমাৰী বা আবিঐ গাভৰুৰ জৰিয়তে মিঠাতেল সনা চিৰি পাতেৰে ধাননি ডৰাৰ ওপৰেদি আলফুলকে হেচুকি দি থোক ভৰি ধান লগাবলৈ এক বিশেষ লোকাচাৰ পালন কৰে, যিটো অন্যান্য জনগোষ্ঠীৰ মাজত দেখা পোৱা নাযায়। সেইদৰে কোচ ৰাজবংশীসকলৰ কাতিগাছাৰ গধূলি তুলসী এজোপীৰ তলত আগলতি কলপাত পাৰি তাতে সেন্দুৰৰ ফুট দি এজুৰি তামোল পাণসহ নকৈ কাটি অনা বান্নি সূতা থিয়কৈ বহুৱাই বন্তি প্ৰজ্বলনেৰে সেৱা ভক্তি কৰাৰ লোকাচাৰটি আন জনগোষ্ঠীয়ে পালন কৰা দেখা নাযায়। কাতিগাছাৰ দিনা খেতিপথাৰত পানী ৰৈ থাকিলে বাহিৰ কৰি দিয়াটো কোচ ৰাজবংশীসকলে লোকাচাৰ হিচাপে পালন কৰে। তদুপৰি কাতিগাছাৰ দিনা মহিলাসকলে খেতিপথাৰৰ চাৰিওফালে সোণ ৰূপৰ পানী ছটিওৱা। এওঁলোকে ভাবে যে থকা শালি ধানত গৰ্ভৱতী অৱস্থাত যদি সোণ ৰূপৰ পানী ছটিয়াই দিয়া যায় তেনেহ'লে ধানবোৰ শুদ্ধ হয়। ৰাভাসকলে কাতিগাছা নোযোৱালৈকে অৰ্থাৎ কাতি মাহ পাৰ নোহোৱালৈকে ঔটেঙা নাখায়। খালে মাছলৈ যাওঁতে শিঙি মাছে বিন্ধে নতুবা গৃহস্থৰ ধাননি ডৰা অচিনাক্ত পোকে তহিলং কৰে বুলি পূৰ্বৰ পৰা মানি আহিছে।
প্ৰশ্ন নম্বৰ 5 মাঘ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাস সম্পৰ্কে চমুকৈ লিখা। বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ, সেইবাবে খেতি চপোৱাৰ উৎসৱৰ আড়ম্বৰতা বেছি। অসমৰ সকলো জনজাতীয় আৰু অজনজাতীয় গোষ্ঠীভুক্ত সমাজত সেয়েহে এনেকুৱা উৎসৱত খোৱা বোৱাৰ মাত্ৰা বেছি। উৰুকাৰ দিনাখন সমজুৱাভাৱে চিকাৰ কৰি বা মাছ মাৰি অতি আড়ম্বৰেৰে সমূহীয়া ভোজ-ভাত খোৱাটো সকলো জনগোষ্ঠীৰ মাজত প্ৰচলিত লোকাচাৰ। মাঘ বিহু উপলক্ষে পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত তথা যোগাৰ কৰাত সকলো জনগোষ্ঠীবিলাকে বিশেষ গুৰুত্ব দিয়ে। সেইদৰে মাঘ বিহুৰ অন্যতম পৰম্পৰা হ'ল পবিত্ৰ ভাৱেৰে ভগৱন্ত তথা ইষ্টদেৱতাক প্ৰাৰ্থনা জনাই মেজি জ্বলোৱা কাৰ্য। ভেলাঘৰ সাজি উৰুকাৰ ৰাতি তাতে থাকি পুৱাই মেজি জ্বলোৱা পৰম্পৰা প্ৰায় সকলো জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আহিছে। কাউৰীয়ে কা কৰাৰ আগতে ভেলাঘৰত গৰখীয়া বা ৰাতি খপা ল'ৰাহঁতে স্নান কৰি তিতাগাৰে পবিত্ৰ চিত্ৰে সেৱা কৰি মেজিক জুই লগাই দিয়ে আৰু হিলৈ আদি ফুটিলে হৰ্ষধ্বনি দি ভোগৰ উৎসৱ ভোগালীক আদৰণি জনায়। কোনো জনগোষ্ঠীৰ মাজত বিভিন্ন আকৃতিৰ একাধিক ভেলাঘৰ সজাৰ পৰম্পৰা প্ৰচলিত। ডিমাছাসকলে 7টা পৰ্যন্ত হালৰি ঘৰ অৰ্থাৎ ভেলাঘৰ সাজে। সেইবিলাকৰ আকৃতি এঢলীয়া, দৌলগৰীয়া, খলপা-খলপী, 7-খলপীয়া। জনগোষ্ঠীভেদে ভেলাঘৰৰ ভিন্ন নাম আছে। ডিমাছাসকলে হাৰলি, বড়োসকলে বেলাকুৰ, ৰাভাসকলে ভেলানোক, মিচিংসকলে মাঘপা নাম বোলে। মেজি পোৰা জুইতে কাঠ আলু, মোৱা আলু আদি পুৰি খোৱাটো আন এক বহুল প্ৰচলিত লোকাচাৰ। নহ'লে পৰজন্মত গাহৰি ৰূপে জন্ম হয় বুলি লোকবিশ্বাস আছে। সেইদৰে অসমৰ সকলো প্ৰান্ততে পুহৰ সংক্ৰান্তিৰ দিনাখন বাঢ়িৰ লাগনি গছ ধান খেৰ তমাল বা তৰা বনেৰে গাঁঠি দি বন্ধা লোকাচাৰ দেখিবলৈ পোৱা যায়। কোনো অঞ্চলত অৱশ্যে মেজিৰ আধা পোৰা বাঁহ বা খৰিৰে প্ৰথমে লাগনি গছ কোবাই লৈহে বান্ধে। লোকবিশ্বাস আছে যে মাঘ বিহুৰ দিনাখন এনে নকৰিলে বাৰীৰ লাগনি গছ মাঘ নোহোৱালৈকে বা গঙাচান কৰিবলৈ যায় আৰু সেইবেলি বাৰীৰ লাগনি গছবিলাকত কমকৈ ফল লাগে।